বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া মই কাপা ধুই আহিলোঁ মঙলৰ এটা মোৰ শ্বুট আছে ফটোশ্বুট আছে তো মই তাতে যাব ওলাইছোঁ আৰু কাপোৰ কানি পিন্ধোঁ মোৰ চুচু মুখত কিবা কিবি সানো কিবা কিবি নহয় অলপমান ক্ৰীম সানিম আৰু সানি উঠি এতিয়া মই যাব ওলাম আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক মই যিখিনি পাৰোঁ সেইখিনি দেখুৱাই যাম আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে ধুনীয়াকৈ মৰমবিলাক দি চাই থাকিব আৰু আপোনালোকে মোক মৰম দি থাকিলে মোৰো ভাল লাগে ভিডিঅ' বনাবলৈ ভাল লাগে তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক আৰু মই এতিয়া ক'ত কি কৰোঁ ধুনীয়াকৈ দেখুৱাই আছোঁ এয়া মই ৰেডি হৈ ল'লোঁ খৰি চৰি পিন্ধিলোঁ তাৰপিছত কাপোৰ কানি পিন্ধিলোঁ এতিয়া মই ৰেডি তো এতিয়া যাওঁ বাটলৈ যাওঁ গাড়ী ৰখোঁ গাড়ী বা ৰখোঁতে কিমান টাইম লাগে এই ক'ৰবাত যাব ওলালে মানে বেলেগ একো প্ৰব্লেম নহয় যেতিয়া লাইন গাড়ীত যাম গাড়ী ৰখোঁতে যাবই ইচ্ছা নোহোৱা যায় কেতিয়াবা পটককৈ পায় আৰু কেতিয়াবা মানে ইমান ৰখিবলগীয়া হয় নহয় নাপায় আৰু আমাৰ ইফালে অলপমান গাঁৱলীয়া ৰাস্তা যে বহুত ই ৰিক্সা বহুত হৈছে কিন্তু লাগিবৰ সময়ত বহুত টাইম ৰখিব লাগে জল্দি গাড়ী নাপায় যেতিয়া আটানি হয় তেতিয়া মানে বহুত টাইম ফাইনেলি আহি পালোঁ মই য'ত আহিছিলোঁ ত'ত আহি পালোঁ আহি পাই এতিয়া অলপমান ৰৈছোঁ আৰু মেকআপ আৰ্টিষ্ট বা এজনী আছে মোৰ লগত মই দেখুৱাই আছোঁ কিবা কিবি কৰি আছে আৰু পূৰা যোগাৰ যাতি কৰি আছে মেকআপৰ আৰু আজি মেকআপটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব এতিয়া মেকআপ ষ্টাৰ্ট কৰিম আৰু চাই থাকক ভিডিঅ'টো এয়া বহি আছোঁ মেকআপ ল'বৰ কাৰণে মই ৰেডি হৈ বহি আছোঁ আৰু আমাৰ মেকআপ আৰ্টিষ্ট বা এজনী আহি আছে এতিয়া চকুত লেন্স লগাব তো লেন্সটো কেনেকৈ লগাই চাওকচোন বাৰু লগালোঁ চকুত বাপৰে চকুকেইটা বেলেগ হৈ গ'ল লেন্স লগালে ডাঙৰ লাগে নে চকুকেইটা ডাঙৰ লাগে মানে মণিকেইটা ডাঙৰ লাগে আৰু ইয়াৰ লেন্স চেন্স লগাই ৰেডি এতিয়া যিবিলাক মানে আহোঁতে ধূলি বালি লাগি আহিছিলে সেইখিনি মই মানে এতিয়া ৰিমুভ কৰি আছোঁ আইনা চাইনা লৈ আহিছিলোঁ নহয় অলপমান সেইবিলাক লাগি আছে এয়া লুকটো আধা হৈছে আৰু আধা বাকী আছে লিপষ্টিক ল'ব বাকী আছে কাণৰ বাকী আছে আৰু খাৰুখিনি ধুনীয়া লাগিছে মেকআপটো ভাল লাগিছে আৰু কাণৰ বাকী আছে গলৰ পিন্ধিছোঁ আৰু অলপ বাকী আছে কাপোৰ বাকী আছে আৰু এইটো লুকত মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি ধুনীয়াকৈ জনাই দিব আৰু এই দৰা সিন্দুৰ দিয়াৰ আগতে মেকআপ আৰ্টিষ্ট বাহঁতে সিন্দুৰ দি দিম আৰু কমেণ্ট কৰিব কেনেকুৱা লগা হৈছে আৰু দাঁতকেইটাতো মোৰ দাঁত দেখাবই লাজ লাগে মানুহক কথা ক'বই লাজ লাগে দাঁতকেইটাৰ কাৰণে আৰু লিপষ্টিকটো লোৱা নাই সেইকাৰণে চাগে মুখৰ উজ্জ্বলতাটো ইমান এটা অহা নাই লিপষ্টিকটো লোৱাৰ পিছত ধুনীয়াকৈ দেখাই দিম আৰু ফাইনেল লুকটো দেখুৱাই আছোঁ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক A few minutes later. আৰু মই এইজনী কইনা হৈ গ'লোঁ আৰু মানে চিম্পল কইনা আৰু এয়া খাৰু ভাল লাগিছে মোৰ এইকেইযোৰ আৰু ফুলকেইটা কাণফুল এযোৰ ড্ৰেছযোৰ আৰু এইজনী হৈছে মোৰ মেকআপ আৰ্টিষ্ট বাজনী এই হৈছে মোৰ মেকআপ আৰ্টিষ্ট বাজনী আৰু বায়ে পূৰা একদম কামত ব্যস্ত হৈ আছে আৰু মোৰ মেকআপটো ধুনীয়া লাগিছে আপোনালোকে কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাই দিব আৰু যদি আপোনালোকক মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন হয় বাৰ নিচিনা ধুনীয়া মেকআপ আৰ্টিষ্ট তেতিয়াহ'লে মই নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব মই ইয়াৰ ৰেডি মই বহি আছোঁ আৰু আমাৰ কেমেৰামেন আহি গ'ল কেমেৰামেনটো হৈছে মোৰ বাল্যকালৰ বন্ধু দিব্যজ্যোতি ই আহি পাইছে আৰু বহি আছে মই ইয়াতে বহি ৰেডি হৈ আছোঁ ফটোশ্বুটৰ কাৰণে এনেকৈ বহি আছোঁ আৰু 1 hour later. ফটোশ্বুট কৰি উঠি ঘৰ পালোহি ঘৰ পাই উঠি ভাত পানী খাই আজৰি বিজৰি হৈ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ মানে ফটোশ্বুট কৰি উঠি কাপোৰ কানি চেঞ্জ কৰি আৰু ৰৈ নাথাকিলোঁ মই ঘৰতে আহিলোঁ মেকআপ আৰ্টিষ্ট বাজনীয়ে একচুৱেলি মোক থাকিব কৈছিলে তেওঁলোকৰ ঘৰত ৰাখিব খুজিছিলে কিন্তু মোৰ নাথাকিলোঁ আৰু মই ঘৰত থাকিও ভাল পাওঁ ক'তো থাকিব নোৱাৰোঁ তাৰপিছত সেইকাৰণে মই আহি গ'লোঁ ঘৰত আৰু কাৰোবাক যদি মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন হয় তেনেহ'লে বাক কণ্টেক্ট কৰিব পাৰে মই বাৰ আইডিটো তলত মেনশ্যন কৰি দিছোঁ আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে সদায় চাই থাকিব মৰম দি থাকিব
আৰু যাতে মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিব পাৰোঁ লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ' লগ পাই আছোঁ গতিকে আজিলৈ বাই বাই